কিবা কৈছে ভিতৰত তই আহিলি আৰু ই নাহিলে এইটো তোৰ লগৰটো সেইটো সেই বল্লু পিতেকটো সেইটো কেলৈ নাহিলে কি কৰি থাকে সি ঘৰত পঢ়া শুনাৰ গুৰুত্ব নাই কিলিং ছাৰ সি নাহে সি ছাৰ আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত সেই ফুৰিব গৈছে কথা শুনা গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিবলৈ গ'ল কিমান বয়স হৈছে তোৰ কিমান বয়স হৈছে কথা শুনা গাৰ্লফ্ৰেণ্ডৰ লগত সেইবিলাক খুব জানিবি পঢ়া শুনা একো এটা নাজানো হা কি আছে আজি কি আছে উলিয়াইছোঁ ছাৰ অংক আছিল অংক সেই হোমৱৰ্ক কৰিলি নে ছাৰ হোমৱৰ্কটো কৰিব নোৱাৰিলোঁ নহয় ছাৰ হোমৱৰ্ককেইটা কৰিব নোৱাৰিলি হা ছাৰ হেৰি কওক আজি ছাৰ মানে স্কুলত আমাক হোমৱৰ্ক এটা দিছিলে ছাৰ এই শংকৰদেৱে যে লিখিছিলে কৰতল কমল দল নয়ন ছাৰ সেইটো মানে মোক অসমীয়াত বুজাই দিবলৈ কৈছিলে মইতো ছাৰ নোৱাৰিলোঁ কৈছে কাইলৈ ঘৰত শিকি আহিবি ছাৰ আপুনি এতিয়া মোক অকণ শিকাই দিব লাগিছিলে শুন তেতিয়াহ'লে শংকৰদেৱে কৈছে কৰতল কমল দল নয়ন মানে কমলে কৰতখন লৈ নয়নৰ সৈতে দল বান্ধি গ'ল হয়নে কৰতল কমল দল নয়ন কমলে কৰতখন লৈ নয়নৰ সৈতে দল বান্ধি গ'ল হয়নে কৰতল কমল দল নয়ন হ'ল ভৱ দৱ গহন বন শয়ন ভৱ দৱ আৰু গহনে কি কৰিলে বনতে শুলে তই ভাগৰ লাগিল নপৰ সতৰত গময় এতিয়া কি কৈছে শুনিবি কমল সূৰ্য আহি আছিলে নয়নৰ সৈতে দল বান্ধি তেতিয়া ভৱ দৱ গহনক দেখি ক'লে নপৰ সতৰত গময় মানে গৰমত তহঁতে মাল খাই পৰি আছ হয়নে তাৰপিছততো কি হ'ল শুনিবি হা সভয় মভয় ভয় মমহৰ হততয় সভয় মভয়ে মানে সভয়ে মভয়ে ভয়তে হতভম্ব দিলে কাৰণ ইহঁতকেইটা মাল খাই পৰি আছে সিহঁতে কৰ্ট চৰ্ট লৈ দল বান্ধি আহিছে এইখন কি হ'ব এতিয়া সিহঁতে কি কৰিলে সভয়ে মভয়ে ভয়তে মানে হতভম্ব দি হুলস্থুল লগাবলৈ ধৰিলে পালি ছাৰ এইটো নহয় নেকি ছাৰ শংকৰদেৱেনো এনেকৈ লিখিবনে ছাৰ বেলেগহে আছিল নেকি তই মোক ভুল ধৰিবলৈ আহিছ হা তই মাষ্টৰক ভুল ধৰিবলৈ আহিছ একে কান্তলি আছে মা বাপেৰ বিয়া দেখি যাবি অসভ্য চব মোক ভুল ধৰিবলৈ তই জান হা তই জান যদি কচোন তাই ক'বলৈ আহিছে সি তোক মই এতিয়া প্ৰশ্ন এটা সুধিম তেতিয়াহ'লে ক ৰামে ভঙা হৰধনুখনৰ নাম কি আছিল ছাৰ এইটো মই নোৱাৰিম ছাৰ সেইটো হ'লে নিজে নাজানা আৰু মোক ভুল ধৰিবলৈ আহ অসভ্য তোক আৰু এটা সুধিম তই কবি হা ধৰি ল এটা কোৱাৰ্টাৰ তই আৰু ধৰি ল সেই বল্লু পিতেকে মিলি দুয়োটাই যদি এবাৰ শেষ কৰিব পাৰ তেতিয়া এটা ফুল বটল তহঁতে কেইটা মানুহে কেইবাৰ শেষ কৰিবি ক ছাৰ এটা ফুলতো দুজনেই শেষ কৰিব কাৰণ আমি দুজনেই শেষ কৰি দিম কাৰণ ছাৰ এটা ফুল ইমান দাম দি আনি ছাৰ আকৌ কিয় বেলেগক খাবলৈ মাতিম ছাৰ আমি দুজনেই শেষ কৰি দিম ছাৰ এইটোতো বেলেগক নামাতিম ইমান পইচা খৰচ কৰি তাতে আৰু ফুল ছাৰ এইটো বেলেগক নামাতোঁ দেই তাৰ ভাগ ছাৰ বেলেগক নিদিম আমি দুজনেই খতম কৰি দিম ছাৰ তোৰ মাৰো মোৰতো তোৰ বাপেও মোৰতো আৰু লগতে তোৰ হেৰিটো তোৰ মোৰতো মানে চালা এইটো হ'লে ঠিক উত্তৰ দিছ মদৰ কথা ক'লোঁ যে কিন্তু আগৰ প্ৰশ্নটো হ'লে উত্তৰ দিব নোৱাৰিলি আৰু মোক ভুল ধৰিবলৈ আহ খাৱ যে সেইকাৰণে পটককৈ উত্তৰ দিলি কথা শুন আমি দুটাই চাফা কৰি দিম মই দিম মই নাখাওঁ কিন্তু মানে ছাৰ আপুনি ধৰি লওক মোৰ কথাটো ক'লে সেইকাৰণে মই কৈছোঁ আৰু হেৰি শুনিছা মোৰ বেটডাল লৈ আহাচোন ইয়াক আজি ভালকৈ পাওঁ
ছাৰ আপোনাৰ লগত কথা এটা আছিলে ক কি হ'ল আমাৰ যে মালতী বাইদেউ অঁ কিমান ধুনীয়া তাই যে ছাৰ আপোনাৰ কথা সুধিয়েই কি হ'ল মালতী সেই মনে মনে ক আমাৰ এই শুনিলে চব চেছ কৈছে তহঁতৰ যে টিউশ্যন ছাৰটো কৈছে ইমান ধুনীয়া ইমান ভাল লাগে মোক কৈছে নম্বৰটো পোৱা হ'লে কথা পাতিব পাৰিলোহেঁতেন কৈছে আপোনাক বহুত ভাল পায় তাই গম পাইছে তাই কিবা এটা ভাবি চাব পাৰে মালতীয়ে মোক লাই কৰে হয় নেকি সঁচাই তাইক বৰ ধুনীয়া লাগে খুব ভাল লাগে আমাৰ আগত এইবিলাক কথা নকবি দেই তই এটা কাম কৰিবিচোন নাম্বাৰটো পালে মোক আনি দিব পাৰিবি নহ'লে মোৰ নাম্বাৰটো দি দিবি নহ'লে তাৰ নাম্বাৰটো আনি মোক দিবি তাৰ নাম্বাৰটো মই আনি দিব পাৰিম বাৰু নহ'লে আপোনাৰটো দি দিম নহ'লে মই বাইদেউৰ নাম্বাৰটো লৈ আহিম সঁচা হ'ব হেৰি শুনিছা ইয়ালৈ সেই চাহ একাপ বনাই আনিবাচোন ধুনীয়াকৈ আৰু সেই ফ্ৰিজতে যে লালমোহন আছিলে সেই লালমোহন এটাও লৈ আহিবা দেই তই ল'ৰাটো ভাল মই জানো পঢ়া শুনাটো তই ভাল খালি সেই বলু পিতেকৰ লগত পঢ়ি পেলাইহে তই বেয়া হৈছ মই সেইকাৰণে কৈছোঁ তই সেই বলু পিতেকৰ লগত নাথাকিবি দেই তই ভাল ল'ৰা হ'বি তই পঢ়া শুনা পাৰিবি অকণ গুৰুত্ব তই চিন্তা কৰিব নালাগে মই তোক একে ক্লিয়াৰ কৰি দিম তোক কোৰ্চ মই ধুনীয়াকৈ পঢ়াটো মই ভালকৈ দিম তই খালি সেই বলু পিতেকৰ লগত ঘূৰি নুফুৰিবি বুজিছ নাই তই ভাল মই ল'ৰা জানো তই পঢ়া শুনা পাৰিবি বুঢ়াক ভাল বেঙেনা দিলোঁ বাপেকে এতিয়া বুঢ়া উৰি ফুৰিছে নমস্কাৰ দৰ্শকসকল হয়তো আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চালে মই আপোনালোকক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই ভিডিঅ'টো সকলোৱে যাতে হাস্যৰসৰ দিশেদি চায় আৰু কোনো যাতে বেয়া দৃষ্টি নাচায় বা বেয়া মন্তব্য নকৰে আমি কেৱল এইটো হাস্যৰসৰ বাবেহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমাৰ ইয়াত কোনো বেয়া উদ্দেশ্য নাই বা কাকো আমাৰ আঘাত কৰাৰ উদ্দেশ্য নাই গতিকে সকলোকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে সকলোৱে ভিডিঅ'টো হাস্যৰসৰ দিশেদিয়ে চায় আৰু বেয়া দৃষ্টিয়ে যাতে কোনেও নলয় আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ